হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল। মই আজি আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহি আছোঁ। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ নতুন আপডেট আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল, যিহেতু এই মাহত সকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়াও অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আজি অৰুণোদয় আঁচনিৰ কি আপডেট আহি গ'ল, আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল, এইবাৰ কিন্তু প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনি পইচা ৯,০০০কৈ লাভ কৰিলে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব। প্ৰতিটো গাঁৱত কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে, সেইসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা, বহুতে বিধৱা মহিলাই অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, বহুতো হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে ডকুমেণ্ট জমা কৰিব লাগিব। যিহেতু ইলেকশ্যন আহি গ'ল, সেইকাৰণে কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰা নাই, এতিয়া সেইসকলে ৱেইট কৰিব লাগিব। যেতিয়া ইলেকশ্যন হৈ যাব, তাৰপিছত আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। সেইসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। বহুতৰে একাউণ্ট কিন্তু ডিবিটি লিংক নাছিল, সেইকাৰণে কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাছিল। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলক অৰুণোদয় আঁচনিৰ ৯,০০০ টকাৰ চেক দিয়া হৈছে। আজি কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনাৰ গাঁৱত কোনোবা বিধৱা মহিলা বা হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু ইলেকশ্যনৰ পিছত কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব। অৰুণোদয় আঁচনি 4.0 আৰম্ভ হৈ যাব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0ত নতুনকৈ আৰু এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, যিহেতু ইলেকশ্যন আহি গ'ল, এতিয়া কিন্তু ইলেকশ্যন পিছত কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনাৰ গাঁৱত যদি কোনোবাই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন কৰিব লাগিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে, সেইকাৰণে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ আছে।